নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ বন্ধু বান্ধৱীসকল ইমান দিনে আপোনালোকে কেকে আৰু মোহনক দেখি আছিলে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত কিন্তু আজি 8 জানুৱাৰী আজিৰ পৰা আপোনালোকে এটি বেলেগ চৰিত্ৰত দেখিবলৈ পাব কেকে আৰু মোহনক ৰং টিভিত আহিবলগীয়া এখন নতুন ধাৰাবাহিকত আজিৰ পৰা সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক নাম হৈছে বিয়লিৰ বৃন্দাবন য'ত আপোনালোকে দেখিবলৈ পাব বহুতো ভাল অভিনেতা অভিনেত্ৰী যিহেতু আপোনালোকে ইমান দিনে বেহাৰবাৰী আউটপোষ্টত কেকে আৰু মোহনক এটি বেলেগ চৰিত্ৰত দেখিবলৈ পাইছিলে আৰু এইখনো এখন কমেডি ধাৰাবাহিক কিন্তু ইয়াত অকণমান বেলেগ চৰিত্ৰত দেখিবলৈ পাব কেকে আৰু মোহনক অৰ্থাৎ আপোনালোকৰ মৰমৰ অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটক যিহেতু দীপজ্যোতি কেওট অলপতে হস্পিটেলত এডমিট হৈ আছিলে আৰু তেখেত বৰ্তমান ঘৰলৈ উভতিছে আমি আশা কৰিছোঁ তেখেতৰ আহিবলগীয়া ধাৰাবাহিকখন যাতে খুবেই বেছি জনপ্ৰিয় হওক আৰু সকলো দৰ্শকে আকোৱালি লওক সো বন্ধু বান্ধৱীসকল বিয়লিৰ বৃন্দাবন ধাৰাবাহিকখন আপোনালোকে চাবলৈ পাব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 7 বজাত আৰু ৰিপিট শ্ব আপোনালোকে চাবলৈ পাব নিশা 10 বজাত আৰু ধাৰাবাহিকখন সম্প্ৰচাৰিত হ'বলৈ গৈ আছে আপোনালোকৰ মৰমৰ চেনেল ৰং টিভিত সো আপোনালোকৰ মাজৰ বাৰু কোনে এই ধাৰাবাহিকখন চাবলৈ এক্সাইটেড হৈ আছে আমাক জনাবলৈ নাপাহৰিব কেকে আৰু মোহন অৰ্থাৎ দীপজ্যোতি কেওট আৰু সিদ্ধাৰ্থ শৰ্মাৰ উপৰি আপোনালোকে দেখিবলৈ পাব অসমৰ বহুতো ভাল অভিনেতা অভিনেত্ৰীক